জীৱনত সকলো অৰ্জন কৰিব কোনে নিবিচাৰে, কোনে আগস্থানত থাকিব নিবিচাৰে, কোনে টকা উপাৰ্জন কৰিব নিবিচাৰে, জীৱনত সফল হ'ব কোনে নিবিচাৰে। সকলোৱে বিচাৰে যে তেওঁৰ নামটো সকলোতকৈ আগত থাকক, কিন্তু আজি মই বিচাৰোঁ যে আপোনাৰ নামটো সকলোতকৈ শেষত থাকক। ক'ত জানেনে? সেইখন হ'ল হাৰ মানি লোৱা লোকসকলৰ লিষ্টত। যদি আজি মই 100জনক কওঁ কাইলৈৰ পৰা ৰাতিপুৱা 5 বজাত শুই উঠিব বুলি, তেন্তে 100জন মান্তি হ'লেও কাইলৈ কিন্তু তাৰে 80জনহে উঠিব। আৰু পাছদিনা কি হ'ব? সেই 80জনৰ 50জনহে উঠিব। তৃতীয় দিনা 50জনৰ 20জন, তেনেকৈ চতুৰ্থ দিনা মাত্ৰ 10জন, আৰু পঞ্চম দিনা 5জন, তেনেকৈ ষষ্ঠ দিনা 2জনহে উঠিব। কিন্তু সেই 100জনৰ ভিতৰত যিজন শেষৰজন, অৰ্থাৎ সেই লিষ্টখনৰ যিজন 1%, তেওঁ কিন্তু সেই কামটো কৰিয়ে থাকিব। তেওঁ জীৱনত লাগিলে যি টাৰ্গেটে নিৰ্ধাৰণ কৰিছে, IAS হ'ব বিচাৰে, ডাক্তৰ হ'ব বিচাৰে, গায়ক হ'ব বিচাৰে, নাইবা সেনাবাহিনীত যোগদান দিব বিচাৰে, সেইজন ব্যক্তি সদায় হাৰ মানি যোৱাসকলৰ তালিকাত শেষত থাকে। আটাইতকৈ ডাঙৰ কথা এইটো যে যিজন ব্যক্তিক মানুহে শেষৰজন বুলি গণ্য কৰে, তেওঁ কিন্তু শেষৰজন নহয়, বৰঞ্চ তেওঁ পৃথিৱীৰ 1% ব্যতিক্ৰমী মানুহ। আৰু এই কাৰণেই তেওঁ জীৱনত সকলোখিনি পায় যিখিনি 99% মানুহে নাপায়। যিটো লক্ষ্য 99% মানুহে লাভ কৰাৰ সপোন দেখে, সেই লক্ষ্য সেই 1% লোকে লাভ কৰে, যিয়ে নিজৰ সুখৰ 99% ত্যাগ কৰে। এই পৃথিৱীত 100% নিখুঁত কোনো নহয়, কিন্তু পাৰফেক্ট হোৱাৰ লক্ষ্য 100% হ'ব লাগে। কিছুমান মানুহতো 1%ৰো 1% থাকে, লাখৰ ভিতৰত এজন, কোটিৰ ভিতৰত এজন, কিন্তু তেওঁলোকৰ আৰম্ভণি সেইখন লিষ্টৰ পৰাই আৰম্ভ হয় যিখনৰ কথা মই আৰম্ভণিতে কৈ আহিছোঁ। জীৱনত সকলো ত্যাগ কৰাৰ সাহস কৰিব, কিন্তু কেতিয়াও নিজৰ সাহসক ত্যাগ কৰাৰ সাহস নকৰিব। আপুনি জীৱনৰ যিকোনো পৰাজয় আঁকোৱালি ল'ব, কিন্তু কেতিয়াও নিজৰ সাহস হেৰুৱাৰ পৰাজয় আঁকোৱালি নল'ব। যদি আপুনি পৃথিৱীৰ 1% মানুহৰ মাজত আহিব বিচাৰে, তেন্তে আপুনি সেই মানসিকতাৰ পৰা ওলাই আহিব লাগিব য'ত আপোনাৰ চৌপাশৰ 99% মানুহ আবদ্ধ হৈ আছে। যি শিল নদীত পৰে তাক মিহি হ'ব সময় লাগে, কিন্তু আপুনিতো এজন মানুহ, গতিকে মানুহৰ সফলতাৰ মসৃণতা সেইদিনাৰ পৰা আহিব ধৰে যিদিনাৰ পৰা তেওঁৰ নাম হাৰ মানি লোৱা নামৰ লিষ্টত তললৈ আহিব ধৰে। আজি ভিডিঅ'টো ইমানতে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'। থেংকছ ফৰ ৱাটছিং।